সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আঘোণৰ ধাননি পথাৰৰ মাজৰ পৰাই মই সকলোকে স্বাগতম জনাইছোঁ। যেতিয়া বন্ধ পাওঁ, ডিউটি অফ থাকে, তেতিয়া মই নিজৰ ঘৰখনলৈ আহি নিজৰ বোৱাৰীৰ দায়িত্ব পালন কৰিব বিচাৰোঁ। ঘৰৰ সমস্ত দায়িত্ব বুলি সমস্ত কাম বুলি নহয়, মোৰ যথেষ্ট কাম মোৰ শাহু মায়ে কৰে আৰু যিমানখিনি পাৰোঁ মই কৰোঁ। আৰু যেতিয়া মই শাহু মায়ে অকলে ধান্দাই থাকে, তেতিয়া মই ভাবিলোঁ যে ময়ো অকণমান যাওঁ দিছোঁ তেওঁৰ লগতে। আৰু নিজৰো ভাল লাগে নহয় জানো, যে যেতিয়া আমি ব্যস্ততাৰ মাজত থাকি তথাপিতো আমি ধাননি পথাৰডৰালৈ মানে গৈ ধান দাব পাৰোঁ বা ধান দাওঁ, তেতিয়া নিজৰে মানে বহুত ভাল লাগে। কাৰণ সমস্ত যিমান কষ্ট, যিমান চিন্তা থাকে, সেই সমস্ত চিন্তা সেইটো সময় নাইকিয়া হৈ যায়। আৰু সকলোৱে আহিবচোন ওলাই ধাননি পথাৰখনলৈ, কিমান যে ভাল লাগে। এদিন এটা সময় দিব পথাৰখনক, আৰু সকলো আহে, মোৰ বোধে সকলো আহিব।